ही सोचो जरा क्यों ना रोके तुम्हें। गुड मॉर्निंग, নতুন এটা দিন নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 7:30 ওলাইছোঁ। বেক কৰি যাব লাগে, বেক কৰি গৈ আছোঁ। গলিটো সৰু দেখিছে, ঘামা ষ্টাৰ্ট কৃষ্ণ ঘামা ষ্টাৰ্ট কৰিলোঁ। এতিয়া ওলাইছোঁহে, এয়াৰপৰ্ট যাব লাগে, এজন মানুহক থ'ব যাব লাগে। সোনকালে যাওঁ বোলো। প্ৰথমতে তেলটো ভৰাই লওঁ, মেইন বস্তু, তাৰ পাছত দেখা যাব। বা 97.72 তেল নৰ্মেল নাই, স্পীডটো ভৰাইছোঁ 101 টকা লিটাৰ। কি হ'ব এই পিক আপ লোকেশ্যন। এতিয়া মানুহজন আহি আছে, তাৰপিছত একেবাৰে এয়াৰপৰ্টত লগ পাম। মানুহজন থলোঁ আৰু থৈ ওলাই আহিলোঁ। আহি কথা পাতি ভাল লাগিলে, বহুত কথা পাতি আহিলোঁ মানুহজনৰ লগত, ভাল লাগিলে। অসমত বোলে পলিটিক্সটো বৰ ডেঞ্জাৰ পলিটিক্স। ইয়াততো বতৰেও পলিটিক্স কৰে দেখোন। অলপ আগত বৰষুণ আছে, ইয়াত বৰষুণ নাই। ডিব্ৰুগড়ৰ পৰা মোৰ লগৰ এটা আহিছে, তাক লগ কৰিব আহিলোঁ। দুইটাই মিলি অলপ কিবা কিবি খালোঁ। খাই এতিয়া সি মিঠাই ল'ব সোমাইছে। সেইটো মিঠাই বিচাৰি পোৱা নাই নেকি, ঘুমুটিয়াই ফুৰিছে দেখোন ইফালৰ পৰা সিফালে। কি হ'ল, মিঠাই নাপালি? কেলে ডায়েবেটিছ মিঠাই নাই? ই হ'ল মোৰ লগৰ। তো আমি একেলগে স্কুলত পঢ়া। ই হ'ল নীৰৱজ্যোতি মাহাতো। আৰু এটা আছিলে, তাত থকাহেঁতেন ভাল লাগিলেহেঁতেন, কিন্তু নাই। 6.5 ফুট মান আছে ওপৰত। মাথাটো চাইডত এনেকে ফুটা কৰি ল'ব লাগিব। তাহাঁতৰ মাৰুতি কাৰ এখন আছিলে, মাৰুতি কাৰখন ই এনেকে হাউলি চলাই মানে, ইয়াত পুৰা লাগি থাকে মাৰুতি কাৰখনত। তো তাৰ নাম পাৰ্থ, সি আছে এতিয়া বঙাইগাঁৱত। সি থকাহেঁতেন ভাল লাগিলেহেঁতেন। আমি কমটি উৎপাত কৰা নাই কিন্তু স্কুলত এটা টাইমত। আমি ক্লাছ কি বুলি ক'ম মই এতিয়া নকওঁ, এতিয়া দিয়া এই চেনিয়াম বুলি কৈছে এটা মিছা কথা কৈছে। ই আছিলে আমাৰ ক্লাছৰ নিগনি, ভাল সৰু মোৰ আছিলে, পোৱালি আছিলে। এতিয়া বিয়া চিয়া পাতি অকল মইহে বাকী আছো, অকল বিয়া পাতিবলৈ, বাকী চবে বিয়া পাতিলে হৈ গ'ল। তো আজি বহুত দিনৰ মূৰত লগ পালোঁ, অলপ খাই মেলি আহিলোঁ। ভাল বস্তু খালোঁ দেই, আমি বেয়া বস্তু নাখাওঁ। চিট বেল্ট মাৰি লওঁ, এতিয়া যাওঁ। ৰাস্তাত বাইক ৰখাই লগৰটোক থৈ আহি এতিয়া ঘৰলৈ গৈ আছোঁ। আকৌ যি এটা জাম পালোঁ ৰাস্তাত। এই ছানডে দিনৰ জেনেৰেলি গুৱাহাটীত জাম কম থাকে, তথাপি আজি এনেকুৱা জাম। পিছত আহি দেখিছোঁ চিটি চেণ্টাৰত গাড়ী অভাৰ হৈ গৈছে চাগে, ইমান মানে লাইন লাগি আছে গেটৰ পৰা চিটি চেণ্টাৰত, ইমানেই জাম লাগি গৈছে। सोचो जरा क्यों ना रोके तुम्हें, जाने जाती है जब उठ के जाते हो तुमको अपनी कसम
जाने जा बात इतनी मेरी मान लो आज जाने की जिद ना करो। পালোহি ঘৰ পাই এতিয়া গা পা ধুলোঁ, গা পা ধুই এতিয়া চাহকাপ বনাই লৈছোঁ খাবলৈ, চাহকাপ খাওঁ, তাৰপিছত দেখা যাব কি হ'ব। ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ, কেনে পালে জনাব, আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।